নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, জিয়া দুসপ্তাহমানৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ কিদৰে আমি অমিতা পুলিবোৰত সাৰ প্ৰয়োগ কৰিছিলোঁ। সাৰ প্ৰয়োগ কৰি দিয়াৰ পাছতে আমি গোটেই মাটি ঢাকি দিছিলোঁ। ইয়াত দেখিছিলোঁ ডাঙৰ ভেটি বনাই দিছিলোঁ। তাৰ দুদিনমানৰ পাছতে মই আপোনালোকক কৈছিলোঁ যে আমি এটা নতুন ভিডিঅ' বনাম। ভিডিঅ'টো আপোনালোকক দেখুৱাম যে দুসপ্তাহৰ পাছতে অমিতা গছবোৰ এনেকুৱা এটা গ্ৰ'থ পাব, যিটো গ্ৰ'থ তাৰমানে বহুত ডাঙৰ হৈ আহিব। হয়তো আপোনালোকে কোৰ নামাৰিলে কি হৈ যায়, অমিতা গছবোৰ বেয়া হৈ যায়। বেয়া মানে কি হৈ যায়, গেঠাল লাগি যায়, বাঢ়িবলৈ খুব টান পায়। ইয়াত দেখিছেনে দুসপ্তাহৰ পাছতে এইটো ভিডিঅ' আকৌ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত দেখিছেনে কোৰ মাৰি আৰু সাৰ দিয়াৰ ফলে ইয়াত দেখিছে ইমান ডাঙৰ হৈ গ'ল অমিতা পুলিবোৰ। আপোনালোকে ভিডিঅ'টো চোৱা নাই যদি চাবগৈ। দুসপ্তাহৰ আগৰ যিটো ভিডিঅ' বনাইছিলোঁ, দুসপ্তাহৰ পাছৰ এইটো ভিডিঅ'। দুসপ্তাহতে ইমান ধুনীয়াকৈ অমিতা গছবোৰ উঠি আহিলে। আমি তাত সাৰ প্ৰয়োগ কৰিছিলোঁ, ইউৰিয়া আৰু DAP প্ৰয়োগ কৰি পেলাই আমি লগালগ গোটেই মাটি চপাই দিছিলোঁ। ইয়াত দেখিছে ভেটিবোৰ ডাঙৰকৈ তুলি দিছিলোঁ। ইয়াৰ এসপ্তাহৰ পাছতে, এসপ্তাহ বা দুসপ্তাহৰ পাছতে এই গোটেই অমিতা পুলিবোৰ কি হৈ যায়, ফুল দিবলৈ আৰম্ভ কৰিব। ইয়াত যিটো ফুলৰ যিটো আগ, সেই আগটো ওলাবলৈ আৰম্ভ কৰিলে ইয়াত ফুলবোৰ অকণমান আৰু অহাৰ পাছতে আমি কি কৰিম, দুটা আৰু সাৰ প্ৰয়োগ কৰিম। DAP আৰু ইউৰিয়া আৰু এবাৰ প্ৰয়োগ কৰিম। তাৰ লগতে আমি ফুল বেছিকৈ লাগিবলৈ আৰু এটা সাৰ প্ৰয়োগ কৰিম। সেইটো সাৰ আপোনালোকক দেখুৱাম কেনেকৈ প্ৰয়োগ কৰিব লাগে। আৰু বহুতে কৈছিলে যে কি অমিতা পাতবোৰ আপোনালোকৰ শুকাই গৈছে, কিছুমান হৈ গৈছে। তাৰ কাৰণে আপোনালোকে চাফ ফাংগিচাইড স্প্ৰে কৰি থাকিব। চাফটো স্প্ৰে কৰিলে কি, যিহেতু ব্লাইডৰ কাৰণে পাত কিছুমান শুকাই যায়, সেইটো নহ'বৰ কাৰণে আপোনালোকে কি কৰিব, 15 দিনৰ মূৰে যদি আপোনালোকে থাকে তেতিয়া স্প্ৰে কৰি থাকিব। এয়া দেখিছেনে আপোনালোকে দুসপ্তাহৰ পাছতে সাৰ দি পেলাই মাটি চপাই দিয়াৰ এয়া ফল যে অমিতা গছবোৰ ইমান ডাঙৰ হৈ আহিলে এই দুসপ্তাহতে। আৰু এসপ্তাহতে আৰু ওখ হৈ আহিব, হয়তো মোক কঁকাল পাবগৈ গোটেই গছবোৰ। এয়া দেখিছেনে, আৰু গুৰিবোৰ দেখিছেনে, প্ৰত্যেকজোপা গছৰ গুৰিয়ে শকত হৈছে। অমিতা খেতিৰ লগত জড়িত এনেদৰে কিছুমান ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আগলৈকে মই অমিতা গছবোৰ কি বেছিকৈ ফল লাগিবলৈ, যেতিয়া অমিতা বেছিকৈ প্ৰডাকশ্যন হ'বলৈ কি ভিটামিন মাৰিব লাগে, কি সাৰ প্ৰয়োগ কৰিব লাগে, তাৰো গোটেই ভিডিঅ' আপোনালোকক ডিটেইলিংকৈ দিম। হয়তো আপোনালোকে অমিতা খেতি আগতে কৰা নাই যদি আপোনালোকে কি পদ্ধতিত অমিতা খেতি কৰিম, আমি সেইটো আপোনালোকক সম্পূৰ্ণৰূপে শিকাই দিম। যদি আমি অমিতা খেতি কৰা 5-6 বছৰমান যথেষ্ট অভিজ্ঞতা আছে, সেই অভিজ্ঞতাটো লৈ পেলাই আমি এই খেতি কৰিছোঁ। আৰু এই খেতি কৰি পেলাই আমি যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈছোঁ। আৰু ইমান সোনকালে অমিতা গছবোৰ গ্ৰ'থ কৰি আহিছে। এয়া দেখিছে আপোনালোকে, হয়তো আপোনালোকে প্ৰথম আমাৰ লগত যদি ৰুইছিলে, আপোনালোকে হয়তো ইমানটো গ্ৰ'থ কৰিবলৈ সক্ষম হোৱা নাই। তাৰে ফলতে আপোনালোকে কোৰ নমৰাৰ কাৰণে হয়তো আপোনালোকৰ গছবোৰ এনেকুৱা নহৈছে। আপোনালোকে হয়তো কোৰ মাৰিব, সাৰ দি পেলাই, সাৰ দি ওপৰত থৈ দিলেও গছজোপাই সাৰবোৰ ল'বলৈ নাপায়। যিহেতু এতিয়া গৰম দিন পৰি আছে, গৰম দিনত শুকাই যায় সাৰবোৰ। তাৰ কাৰণে আপোনালোকে সদায় সাৰ দিয়াৰ পাছতে গোটেই মাটি ঢাকি দিব। মাটি ঢাকি দিলে আপোনালোকৰ বাৰীখনতো অমিতা গছবোৰ এইটো ফলে পাব। চ' ভিডিঅ'টো ইয়াতে সামৰো। ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।